সমাৰোহৰ লগত সংগতি ৰাখি এতিয়া ঘড়ীত বাজিছে 12:22 গৈছে আৰু আজি যেহেতু আমাৰ ভাওনা আছে উঠিছোঁ দেৰিকৈ বহুত দেৰিকৈ উঠিছোঁ 11:30 বজাত উঠিছোঁ আৰু এতিয়া মই ড্ৰেছ আনিবলৈ গৈ আছোঁ ইফালে মই আহি পাই গ'লোহি এয়া মিছন চাৰিআলিত থকা পপি ড্ৰেছ হাউচ আৰু ইয়াতে আমি গোটেই ড্ৰেছৰ বস্তুবিলাক ল'ম ড্ৰেছখিনি লৈ ল'ৰালৰিকৈ ঘৰলৈ যাওঁ যিহেতু বেলেগ কাম আছে আৰু এতিয়াৰ কাৰণে ওলাইছোঁ যাবলৈ ড্ৰেছ আনিলোগৈ যে এতিয়া যাবলৈ ওলাইছোঁ এতিয়াৰ কামখিনি কৰি আৰু মেকআপত বহিম আৰু আহি পাই গ'লোহি এয়া ফিল্ড আৰু আমাৰ যিহেতু আজি বঁটা বিতৰণী সভা আছে সেইকাৰণে আমি ব্যস্ত হৈ আছোঁ বঁটা বিতৰণী কামত আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এইযোৰ মোৰ তোলনি বিয়াৰে পাটৰ কাপোৰ পিন্ধাই নহয় সেইকাৰণে আজি চান্স পাই পিন্ধি লৈছোঁ সমাৰোহৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক প্ৰতিযোগিতাৰ সমাৰোহৰ লগত সংগতি ৰাখি আমি অনুষ্ঠিত কৰিছিলোঁ সত্ৰীয়া নৃত্য বৰগীত আৰু দিহানাম প্ৰতিযোগিতাৰ আৰু সেই প্ৰতিযোগিতাসমূহৰে আজি বঁটা বিতৰণী অনুষ্ঠান ভাগ আমি আৰম্ভ কৰিছোঁ চাৰ্টিফিকেটছ কেইখন যিহেতু বহুত বেছি ডাঙৰ আৰু লিখিবলৈও বহুত অসুবিধা হৈছে আৰু আমাৰ মাৰ্কাৰ অনাও ভুল হ'ল সেইকাৰণে প্ৰিয়ংকাই লিখি আছে আৰু এইফালে আমাৰ মেকআপত সকলোবিলাক বহি গৈছে আমাৰ তেজপুৰৰ মাননীয় বিধায়ক তেখেতো আহিছে খবৰ ল'বলৈ দি দিলে বহুত জোৰকৈ বেয়া লাগিছে মনটো ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ বৰষুণ যাক যাতে এৰি যাওক আমাৰ সূত্ৰধাৰ ৰেডি একদম ৰাখি ৰেডি হৈ আছে মেকআপত বহিছে মেকআপটো হোৱাৰ পিছতে মই এতিয়া ড্ৰেছ আপ কৰিবলৈ আহিছোঁ আৰু ড্ৰেছ পিন্ধোৱাত মোক হেল্প কৰি দিছে আমাৰ ববী বা মই যিহেতু ভালকৈ পিন্ধিব নাজানো আৰু ড্ৰেছটো পিন্ধোতে দুটা মানুহ দৰকাৰ হয়েই সেইকাৰণে ববী বাই মোক হেল্প কৰি দিছে আৰু ববী বা বেলেগলৈ গ'ল মানে বেলেগ কোনোবা এজনক ঠিক ঠাক কৰিব যোৱাৰ কাৰণে এয়া অভি আৰু অভিৰ ফ্ৰেণ্ড অভি মোৰ ভাইটি হয় অভিৰ ফ্ৰেণ্ডে মোক ধুনীয়াকৈ মানে ড্ৰেছ আপ কৰাত হেল্প কৰি দিছে আৰু এইফালে মই বহি দিছোঁ আৰু ভাগৰ লাগিছে তো দুইটাই হেল্প কৰি আছে দুফালে দুটা আৰু এয়া হৈছে আমাৰ ফাইনেল মিটআপ গোটেই টিমটো একেলগে আমি ওম কৰিছোঁ আমি যেতিয়ালৈকে প্ৰাৰ্থনা কৰা নহয় তেতিয়ালৈকে আমি ওলাই নাযাওঁ গতিকে এয়া আমাৰ ফাইনেল মিটআপ আৰু এইফালে প্ৰিয়ংকা মোৰ বহুত ভাল ফ্ৰেণ্ড আৰু তাই মোক আজি গোটেই মানে বস্তু পিন্ধোৱাৰ আল্টা লগোৱাত সকলোখিনিতে হেল্প কৰি দিছে আৰু এইফালে আমাৰ ভাওনা আৰম্ভ হৈ গ'ল এয়া সূত্ৰধাৰ আমাৰ পাপুদা তেওঁ প্ৰৱেশ কৰিলে
আমাৰ ভাওনা সমাৰোহ শেষ হ'ল আৰু মোৰ ফোনত 2% চাৰ্জ আছে, সেইকাৰণে লৰালৰিকৈ ভিডিঅ'টো বনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।